প্রমোদ বড় জিন্দাবাদ। প্রমোদ বড় মই সকলকে ধন্যবাদ জানাইছো। तामुलपुराव 2000निबो बांसिन सुबुंफोरा UPPL दोलोआव जयनिं जादों। थांनाय हरनि समाव तामुलपुर जिल्लानि 28 नं गयबारि बियाब बिटिआरनि गाहाय खुंगिरि प्रमोद बर'नि न'आव मोनसे गेदेरथार जयनिं हाबाफारि जानानै थाङो। 28 नं गयबारि बियाबनि आवथायाव थानाय दाब दाब गामिनि समाज सिबियारि रायजोफोरजों लोगोसे BPF आरो BJP दोलोखौ नागारनानै 2000 नि बांसिन सुबुंफोरा UPPL दोलोआव हाबफैयो। बे समाव बिटिआर हालामनि मोनफ्रोमबो हारि माहारिनि रायजो राजाफोरा लोब लोब ओंखारबोनानै UPPL दोलोआव जयनिं जादों। गासै रायजो राजाफोरनि खुगायाव UPPL आरो UPPL होननानै फोरमायथियो MLA जलेन दैमारिया। बेजों लोगोसेनो खौरांगिरिफोरनि सोंथियाव बुंथियो दि हाग्रामा महिलारिनि सिमाङा सिमाङैनो थागोन। बिथाङा सानावबो सरकार सिफायनायनि सिमां नुयो आरो हरावबो सरकार सिफायनायनि सिमां नुयो। हाग्रामा महिलारिया आरो माब्लाबाबो बिटिआरनि CM जानो हानाय नंलिया। মহিলাৰী ডাঙৰীয়াই কি কম তেখেতৰ কথাটো কিমান দিন চৰকাৰ ভাঙিলে কিমান দিন চৰকাৰ বনালে কিন্তু তেখেতৰ যি সপোন আছিলে 2 মাহত চৰকাৰ ভাঙি চিপ হোৱাৰ এটো কিন্তু আজি বাস্তৱত হৈ নুঠিল আৰু এটো কেতিয়াও বাস্তৱ নহব। তেখেতৰ যি সপোন চৰকাৰ ভাঙাৰ যি সপোন তেখেতে দিনতো দেখা পায় ৰাতিও দেখা পায় গতিকে এই সপোনটো সদায় সপোন হৈ থাকিব। আজি বিটিআৰ প্ৰধান আমাৰ সকলোৰে সন্মানৰ জনপ্ৰিয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ তামুলপুৰৰ বাসগৃহত আজি 2500ৰ অধিক আজি জনতা আৰু বিভিন্ন ৰাজনৈতিক পাৰ্টিৰ সদস্য কাৰ্যকৰ্তাসকলে আজি ইয়াত UPPLক ভাল পাই ইয়াত যোগদান কৰিছে আৰু আজিৰ যোগদান যি সভা এই বৃহৎ যোগদান সভাই আজি তামুলপুৰ এটা বাৰ্তা পঠিয়াইছে যে তামুলপুৰ সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু গড়েশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমান পৰিষদীয় সমষ্টি আছে এই সমষ্টিবিলাকত UPPLৰ জয় নিশ্চিত। হয় সঁচাকৈ আজি বহুত ভাল লাগিছে কাৰণ মই দৰংগাজুলিৰ 26 নং দৰংগাজুলিৰ কেণ্ডিডেট হিচাপে একচুৱেলি মই ইয়াত বিধায়ক হিচাপে উপস্থিত আছো। মোৰ সমষ্টি পৰিষদীয় সমষ্টিৰ কাম চলি আছে আমাৰো তথাপি ইয়াত বৃহৎ যোগদান কাৰ্যসূচীত আমাৰ প্ৰিয় CEM প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত থাকিব দিয়াৰ কাৰণে মই ইয়াত আহিছো কাৰণ তেখেতে বিশেষ কাৰণবশতঃ চিৰাঙত যাব লগা হল কিন্তু আজি ইয়াত দেখি মই সঁচাকৈ আপ্লুত হৈছো যে ৰাইজ নিজে নিজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সকলোৰে মুখে মুখে এটাই কথা প্ৰমোদ বড়ো চৰকাৰ পৰিৱৰ্তন দৰকাৰ। আকৌ এবাৰ প্ৰমোদ বড়ো চৰকাৰ শান্তিৰ বাবে উন্নতিৰ বাবে সকলো জাতি জনগোষ্ঠীৰ বাবে কেৱল এটাই নাম প্ৰমোদ বড়ো চৰকাৰ।